হেল্ল' গাইজ, আজি আকৌ আমি ওলাইছোঁ বজাৰলৈ। চাই থাকিব ভিডিঅ'টো, তেতিয়া গম পাই যাব। আমি এতিয়া এনেদৰে খোজকাঢ়ি গৈ আছোঁ মেইন ৰাস্তালৈ, আৰু গধূলিৰ সময়ত যে ওলাই আহি কিমান ভাল লাগে তাকে কথা পাতি গৈ আছিলোঁ। আপোনালোকৰ সকলোৰে পূজাৰ কাপোৰ কানি লোৱা হ'লনে? আমি আজি আনিব গৈ আছোঁ এখন দোকানত। চাই থাকিব ভিডিঅ'টি, আৰু ভাল পালে লাইক এটা কৰি দিব। সঁচাকৈ গধূলিৰ সময়খিনিত বহুতে ভাল লাগে এনেদৰে ওলাই গ'লে। আপোনালোকে গধূলি সময়খিনিত ফুৰিবলৈ যায়নে বাৰু? আমাৰ কিন্তু এনেদৰে ওলাই যোৱা নহয়ে, যিহেতু লগৰজনী ডিউটি যায়, আৰু এইফালে ময়ো গধূলি সময়খিনিত বহুতে দিগদাৰ হয়। এইফালে বাবুকো অকণমান চাব লাগে, মাইনাকো চাব লাগে, সেইকাৰণে অকণমান দিগদাৰ হয়। গধূলি কিন্তু ফুৰিব গ'লে বহুতে ভাল লাগে, দেহাটোত অকণমান এনাৰ্জিও পোৱা যায়। বাকী যি নহওক, এতিয়া আমি এনেদৰে মেইন ৰাস্তা পাই গ'লোঁ, আৰু এনেদৰে আমি খোজকাঢ়ি গৈ আছোঁ। অকণমান দূৰ যাব লাগিব দোকানখনলৈ। আৰু এইফালে আমি কেবিজখন পাই গ'লোঁ অভয়পুৰৰ। এইখন কেবিজত বহুত ধুনীয়া ধুনীয়া বনায়, খাই ভাল লাগে যিকোনো বস্তুৱে। আপোনালোকে আহি যাব, পূজাত বহুত ভাল বনায়। আৰু এইফালে পাচলিখিনি আমি লৈ ল'লোঁ, আৰু এইফালে লাওকেইটা বহুতে ধুনীয়া লাগিছে। আৰু এইফালে আমি ফাইনেলি আহি গ'লোঁ দোকানখনলৈ, কিন্তু বহুত মানুহ ভিৰ হৈ আছে, সেই গতিকে অকণমান বাহিৰৰ পৰা ভিডিঅ'টো কৰি আমি আমাৰ নিজৰ কামবোৰ শেষ কৰি লৈ আকৌ দোকানখনলৈ আহি গ'লোঁ। এতিয়া আমি ফ্ৰী হোৱাৰ কাৰণে সোমাই গ'লোঁ দোকানখনত। এই যে দোকানখনত ভিডিঅ'টো কৰিছোঁ, বাইদেউজনীক সুধি লৈছিলোঁ। বাইদেউজনীক দেখা পাই সকলোৱে চাগে চিনিয়ে পাইছে, এইজনী হ'ল পুতু বাইদেউ। চিনাকিবিলাকে চিনিয়ে পাইছে। বহুতে ভাল, সহজ সৰল মানুহজনী, আৰু ইয়াতে ভাল ভাল কাপোৰে আনে। আমি প্ৰথমৰ পৰাই ইয়াতে কাপোৰ কানি লোৱা হয়, আজি 7 বছৰ দিন হ'ল। আৰু আপোনালোকেও আহি যাব ইয়াতে। বিশেষকৈ মানুহ দুইজনীৰে বহুত ব্যৱহাৰ পাতি ভাল লাগে, সেইকাৰণে কাপোৰ কানি ল'বলৈ সহজ হয়। মানুহে একচুৱেলি ভালদৰে ব্যৱহাৰ পাতি কৰিব লাগে, সহজ সৰলভাৱে কথা পাতিব লাগে, তেতিয়া এনেও মানুহ যাবয়ে। কাৰণ সকলোৱে ফ্ৰীলি বস্তুবিলাক চাব খোজে, আৰু ইমান ধুনীয়াকৈ হাঁহি মাৰি দিছে বাইদেউজনীয়ে। কিন্তু বাইদেউজনীয়ে ভিডিঅ'ত ওলাব বিচৰা নাছিল, মই অকণমান ৰিকুৱেষ্ট কৰি দিলোঁ। এনেই দেখাইহে দিব দিছে, জাষ্ট একো নকওঁ বুলি কৈছে, ময়ো জোৰ কৰি থকা নাই। তাৰপিছত আমি চুৰিদাৰ দুযোৰ যোৱাকালি কৈ থৈ গৈছিলোঁ, আজি নিব আহিছোঁ সেইকাৰণে। আৰু এইফালে আমি দুয়োজনীয়ে গাত লগাই ল'ম চুৰিদাৰ দুইযোৰ। ভাল লাগিছেনে জনাবচোন। আৰু এইখন দোকানত আহিব সকলোৱে, বহুত ভাল পাব। কাৰণ ভাল ভাল যিহেতু কাপোৰ আনে, সেইকাৰণে সকলোৱে আহিব। আৰু পুতু বাইদেউক এটা কথা কওঁ, আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ মোক ভিডিঅ'টো কৰিব দিয়াৰ বাবে। পুতু বাইদেউক সকলোৱে চিনিয়ে পায়, অভয়পুৰৰ মানুহে। এইফালে এইযোৰো কাপোৰ লৈ লৈছে, সেয়াই আৰু এইজনী বাইদেৱে দোকানখনত থাকে। এয়া বাইদেউজনীক ভালে লাগে। এয়া আমি এনেদৰে বজাৰখিনিলৈ ওলাই আহিলোঁ, আৰু এইফালে আমি এতিয়া আহি গ'লোঁ কলাশ্বক মণিদাৰ দোকানত। এইখনো বহুত ভাল দোকানে হয়। সকলো বস্তুৱে পোৱা যায়, ষ্টেচনাৰী, ছোৱালী তিৰোতা মানুহৰ সকলো বস্তু। এইফালে অকণমান দেখুৱাই দিছোঁ কেমেৰাটো। ভাল ভাল বস্তু আনে, গতিকে সকলোৱে ইয়াতে বস্তুবোৰ লয়ে। জনাখিনিয়ে জানে আৰু। আৰু দোকানখন বহুতে ডাঙৰ হয়, আমি আহাৰ দিন ধৰি ইয়াতে সকলো
বস্তুৱে বজাৰ কৰোঁ। বহুত ভাল হয়, বহুত ভালো লাগে। এওঁলোকো বহুতো ভালে হয়। ব্যৱহাৰ পাতিয়ে মেইন কথা। সেয়া আৰু এইফালে এতিয়া আমি মোৰ বস্তুখিনি লৈ আকৌ ওলাই আহিলোঁ আৰু এতিয়া আমি লৈ ল'লোঁ চিঙৰা চাহ। কাৰণ আজি দোকানত খোৱা নহ'ল, সেইবাবে ঘৰতে বনাই খাই ল'লোঁ। আজি লৈ আহিছোঁ